পঞ্চায়তৰ আহিছিলে তদন্ত কৰাৰ কাৰণে আৰু সেই মুহূৰ্তত পঞ্চায়তৰ প্ৰতিনিধি আৰু সাংবাদিকসকলৰ মাজত যি ঘটনা সংঘটিত হ'ল অতি দুৰ্ভাগ্যজনক আৰু মই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু প্ৰশাসনক মই কৈছোঁ যিহেতু তদন্ত কৰিব লাগে, তদন্ত কৰি উপযুক্ত শাস্তি ব্যৱস্থা ল'ব লাগে। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সাংবাদিকসকলৰ যি মৰ্যাদা, এই মৰ্যাদা সমাজৰো পৰা পাব লাগে আৰু সাংবাদিকসকলৰ নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ কাৰণে ঠিক তেনেকুৱাতে চতুৰ্থ স্তম্ভ হিচাপে যাতে সকলোৱে ব্যৱহাৰ কৰে তাৰ কাৰণে মই সাংবাদিকসকলকো অনুৰোধ জনাইছোঁ। দলত মাইক্ৰ' ফাইনেন্স চৰকাৰে কৈছিলে, তেতিয়া বিজেপি দলে কৈছিলে নিৰ্বাচনৰ আগত যে তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিলে মাইক্ৰ' ফাইনেন্সৰ পৰা যিখিনি ঋণ লৈছিলে সকলো ঋণ মহিলাসকলক ৰেহাই দিব। আৰু আজি ৰেহাই দিব। ৰেহাই দিয়াৰ কাৰণে প্ৰথমতেই শপত গ্ৰহণ কৰিয়েই পিছত কমিটি এটা বনাই দিলে, চেয়াৰমেন বনাই দিলে আৰু ক্ৰাইটেৰিয়া বনালে যাতে 1% ঋণ মাফ পায়, 99% যাতে ঋণ ঘূৰাই দিব লাগে। তাৰে এইটো তেওঁলোকৰ এটা চতুৰণী, তেওঁলোকে এটা চতুৰণিৰ দ্বাৰা মানুহক ক'লে আৰু এইখিনি কাৰ্যত গৈ বৰ উল্টা ফল মাৰিব। গতিকে মহিলাসকলৰ সময়ত এইবিলাক জবাব দিব।